হাই বন্ধুসকল, মই আকৌ আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'ত কেইটামান সাঁথৰ কেইটাৰ যদি উত্তৰ আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিৰ প্ৰথম সাঁথৰটো হৈছে বগা বগা চাহেবে ৰঙা কলা টুপি পিন্ধে, এক ঘোচা মাৰি দিলে জ্বলি পকি উঠে। বন্ধুসকল, এই সাঁথৰটোৰ যদি আপুনি শুদ্ধ উত্তৰ জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জুইশলা। দুই নম্বৰ সাঁথৰটো হৈছে মামাহঁতৰ কলি গাই ঘাটে ঘাটে পানী খায়। বন্ধুসকল, এইটো সহজ প্ৰশ্ন। ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোকে জানিব। উত্তৰটো কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে বৰশী। তিনি নম্বৰ সাঁথৰটো হৈছে হাবিত কাহে ওলাই নাহে। বন্ধুসকল, আটাইতকৈ সহজ আৰু সকলোৱে জানা প্ৰশ্ন এইটো। ইয়াৰ উত্তৰটো আটাইতকৈ সহজ উত্তৰ। যদি এই উত্তৰটো আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰ হৈছে কুঠাৰ। চাৰি নম্বৰ সাঁথৰটো হৈছে দেশ আছে মানুহ নাই, নদী আছে পানী নাই। বন্ধুসকল, এইটো জানিবলগীয়া সাঁথৰ। আৰু এবাৰ কৈ দিছোঁ সাঁথৰটো। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। বন্ধুসকল, অলপ যদি চিন্তা কৰি চোৱা যায় হয়তো আপুনি ইয়াৰ উত্তৰটো জানিব। ইয়াৰ উত্তৰটো হৈছে মানচিত্ৰ। মানচিত্ৰত দেশখন অঁকা থাকে, তাত নদীবোৰো অঁকা থাকে, কিন্তু নদীত পানী নাথাকে। পানী যদিও আঁকি দিয়া যায় সেইটো অৰিজিনেল পানী নহয়। দেশ আছে মানুহ নাই, তাত মানুহ নাই, নদী আছে পানী নাই। ইয়াৰ উত্তৰটো হৈছে মানচিত্ৰ। 5 নম্বৰ সাঁথৰটো হৈছে খালো শুকাল বিলো শুকাল, গছৰ আগৰ পানী নুশুকাল। বন্ধুসকল, ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰিকল। নাৰিকলৰ ভিতৰত যিটো পানী থাকে এই পানীটো শুকাই নাযায়। 6 নম্বৰ সাঁথৰটো হৈছে পেট আছে পেটু নাই, মুখ আছে জিভা নাই। বন্ধুসকল, ইয়াৰ উত্তৰ হয়তো আপুনিও জানে। যদি আপুনি ইয়াৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলহ। 7 নম্বৰ সাঁথৰটো হৈছে ৰজাৰ আলিবাট তিয়াব পাৰি কিন্তু শুকুৱাব নোৱাৰি। বন্ধুসকল, ইয়াৰ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে জিভা। জিভাখন আমি তিয়াব পাৰোঁ, কিন্তু ইয়াক কেতিয়াও নিজ ইচ্ছা কৰি শুকুৱাব নোৱাৰোঁ। 8 নম্বৰ সাঁথৰটো হৈছে ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে। বন্ধুসকল, প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে। যদি ইয়াৰ উত্তৰ আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাও। নাও পিঠিৰে দৌৰে, ইয়াক নাৱক বুজোৱা হৈছে। 9 নম্বৰ সাঁথৰটো হৈছে একঠেঙীয়া বগলী নিতৌ নাচে গধূলি। বন্ধুসকল, নিশ্চয় ইয়াৰ উত্তৰ আপুনি জানে। ইয়াৰ উত্তৰটো আপুনি কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিচনী। 10 নম্বৰ প্ৰশ্নটো হৈছে কি বস্তু টানিলে চুটি হয়, নাটানিলে দীঘলে থাকে। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিৰি। বিৰি যদি টানা যায় তেতিয়াহ'লে সি চুটি হৈ যায়, আৰু যদি বিৰি টানা নাযায় তেতিয়াহ'লে সি দীঘল হৈ থাকে। যোৱা ভিডিঅ'ত আপোনালোকক সুধিছিলোঁ জুনুক জুনুক কৰে জুনুকা নহয়, মাছ ধৰি আনে বগলী নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাল।
ইয়াৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বহুতকেইজনে দিছে, তাৰে ভিতৰৰ কেইজনমানৰ নাম কেইটা উল্লেখ কৰি দিছোঁ। ভাস্কৰ ৰায়, ভুৱন শইকীয়া, মীনাক্ষী বৰুৱা, ৰাজেন দাস। বন্ধুসকল, আপুনি যদি সাঁথৰ জানে তেতিয়াহ'লে আমালৈ মেইল কৰি পঠাব। আপোনাৰ সাঁথৰটো নিশ্চয় আমি আমাৰ অহা ভিডিঅ'ত আপোনাৰ সাঁথৰটো উল্লেখ কৰি দিম। আমাৰ মেইলটো হৈছে allrounder@gmail.com। বন্ধুসকল, আজি আপোনালোকক সুধিবলৈ লোৱা প্ৰশ্নটো হৈছে, এটা নিগনি 100 ধানকুটে নেউৰত ধৰিলে জাপ মাৰি উঠে। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ যিসকলে দিব তেওঁলোকৰ নামবিলাক অহা ভিডিঅ'ত উল্লেখ কৰি দিম।